জীবন এখনি মায়াময় জীবনী মরম মায়ারে কাহিনী। কি হা বন্ধু, আজি দেখো বৰ দুখত থাকা আন লাগে, কথাটো কি? তুমি দেখা নাই বন্ধু দেশৰ পৰিস্থিতি, চাৰিওফালে কেৱল মাৰামাৰি কাটাকাটি। হয় দা বন্ধু, কি করবে আর, উপায় তো নাই। আমার দেহতো মানুষ রূপে কিন্তু বহুত দানৱ আছে দা। বহুত দুখ লাগে বন্ধু সেই দৃশ্যটো মনত পড়লে। তেজেদি লুতুৰি পুতুৰি হৈ চিঞৰি চিঞৰি মৃত্যুৰ সৈতে যুঁজি অকালতে স্বৰ্গলৈ যাব লগা হ'ল নন্দিতা শইকীয়াই। কিমান ভয়ানক ভয়ানক পৰিস্থিতি হ'ব লৈছে আমাৰ এই পৃথিৱীত। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, যাতে নন্দিতা শইকীয়াই য'তে আছে তাতেই সুখী হৈ থাকক। আৰু লগতে মই ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, যাতে দুখী উচিত শাস্তি পায়। ঐ বুন্দা, ঐ সেইটো কোন আহি আছে আই? গাঁওবুঢ়া জীয়েক দেখো, বৰ ৰোমান্টিক মুডত খোজকাঢ়ি আহি আছে আই। অ'তো দনাই গাঁওবুঢ়াৰ জীয়েক আহি আছে এফালে। বন্ধু আজি মই বৰ জোচত আছোঁ দে। আজি তাইক মই ভাল পাওঁ বুলি ডাইৰেক্ট কৈ দিম, চাই থাক তই। হয় দে বন্ধু, কিমান তই ভাবা চিন্তা কৰি থাকা। এমায়ো সময়ৰ সময়তে মাৰিব লাগে, বেছি ভাবা চিন্তা কৰি থাকিব নালাগে দেই। যদি আজি তই জোচত আছা তেনেহ'লে ভাল পাওঁ বুলি কৈ দি যা, মই জোচ দিছো যা তোক। কিয়া তোৰ না ইয়াতে বহি আছ? আমি ইয়াতে বহি আছো ৰবা। ক'ত যাবা আহিলা তুমি? অলপ দোকানৰ বজাৰ লগা আছে ৰবা, তাকে মাই নিবে খেদছি, তাকে নিবে আছো। হয় নেকি? ঠিকে আছে দা। বাকী ভালে আছা নহয় তো নাই? বুন্দা তোমাৰ খবৰ ভাল না? আছো দা ঈশ্বৰে ৰাখছি দা, তো নাৰাখিৰ বাদত কিবাকে আছো দা বাচি। বুন্দা এইগিলা আলটু ফাল্টু কথা বাদ দিয়ে মনৰ কথাটো কৈ দি, তাইও আজি বৰ ৰোমান্টিক মুডত আছে, শুনছা না? শুনছো দে তাই মোৰ খবৰ সুধছি, মই আৰু নকওঁকে থাকিম নেকি? শুনছো দে, তই অলপমান সেইফালে জাগি যা, মই তোক কথাটো কৈ দিওঁ যা। মই নাযাওঁ দে, মই এইগিলাখান চাই ভাল পাওঁ। আছো দে, আকৌ নকৰোঁ দে, চাই থাকিম দে। যি কৈছো তাকে শুন দে, বেছি আলটু ফাল্টু কথা বকি নাথাকিবি, অথত চৰাম ধৰি পেলাই। মই থাকাৰ কাৰণেতো নাইদেউ কি ফুচফুচে মেল কৰি আছ হা? মই যাই থাকো দা, তাৰপিছততো নাইদেউ ডাঙৰকে কথা পাতিব আৰবে। যাবা ৰবা। আমাৰ বন্ধাৰ বোলে তোমাৰ লগত অলপ পাৰ্চনেল কথা আছে, মই অলপ চাইডতে ৰখি দিছো দা, তো নাইদেউ কথাখিনি পাতাচোন। বন্ধু ব্যস্ত ব্লাক থাকিল দে। সি কিহৰ কাৰণে তোমাক ব্যস্ত ব্লাক দি গেলা, আৰু তোমাৰ মোৰ লগত কি পাৰ্চনেল কথা আছে হা? পাৰ্চনেল কথাটো হ'ল, তুমিতো জানই তোমাক দেখিলে মোৰ ৰোমান্টিক ভাৱ আহে, মানে তোমাক মই ভিতৰে ভাল পাই পেলাইছোঁ। গতিকে তোমাৰ মই কথাটো ক'বা সাহস কৰা নাছিলোঁ, আজি ক'লোঁ, তুমি বা উত্তৰটো কেনেকৈ দিয়া? তুমি এইটো বৰ ডাঙৰ প্ৰশ্ন কৰিলা, মই এই প্ৰশ্নটোৰ উত্তৰটো দিবে নোৱাৰিম দা। কিয় তাৰমানে, কিয় তুমি সেনেকৈ ক'লা? কচোন কাৰণটো কি, কিয় নৰো বুলি ক'লা? নাই মোৰ এইগিলা প্ৰেম চেম কৰিব এতিয়া বহুত ভয় লগা হৈ গৈছে। মই যাই থাকো দা, তুমি ৰাস্তাটোৰ পৰা অলপ চাইড দে। ৰ'বাচোন, তুমি এনেকৈ ক'ত যাওঁ বুলি যাবা আছ? মোৰ প্ৰশ্নটোৰ উত্তৰটো দি পেলাই তুমি ইয়াৰ পৰা যাবা আৰবে। মই ভাবাতেই হ'ল, আজি তুমি এনেকৈ মোক ৰাস্তাত লগ ধৰি দম দিছ, কালিক গেলি তোমাক যদি মই ভাল পাওঁ বুলি নকওঁ, তুমি মোক দাই দি কাটপা। গতিকে মই নিজেই মৰি থকা ভাল নেকি? হা, তুমি এইগিলা কৰি কি বকিয়া দিছ? পাগলা হৈছ নেকি তুমি? কথাটোতো একেই না, তোমাক যদি মই ভাল নাপাওঁ বুলি কওঁ, তুমিতো মোক পিছদিনা মাৰি ফেলবা, হয়নে নহয়? তুমি কি চব ল'ৰাক কি একেই বুলি ভাবছ নেকি? চব ল'ৰাই একেই নহয়, গম পাইছ নাই? হয় দা, আমি চব দেখাও পাইছোঁ, চব জানো। তোমাৰ হাতত মৰাতকে নিজে মৰাই ভাল। তুমি কথাটো নুবুজাকে কিয় আত্মহত্যা কৰিলা? তুমি কি চব ল'ৰাক দানৱ বুলি ভাবছ নেকি? তুমি কিয় নাই কৰিলা? তুমি কিয় নাই, এতিয়া মোৰ কি হ'ব? তুমি কিয় নাই কৰিলা? তুমি কিয় আকৌ বুজি নাছলা? তুমি একবাৰ বুজি চাব লাগিছিল, তুমি কিয় বুজি নাপলা মোক? তোৰ কি তই কিয় দি আছা? ঘণ্টা টিকেৰ পাই মই সপনে দেখি আছিলো নেকি নাই? আকৌ নাই দে মাই, তই ঘুমাই থাক। ভগৱান, তুমিওনো কৰ কি সপন গিলা দেখিব ধৰিছা? বাপৰে বাপ, মোৰ ভাগ্য ভাল দে,
মইতো সপনে দেখি আছিলো না তেতিয়াৰ পাই। হে ভগৱান, তোমাৰ পৰা এতই বিচাৰো যাতে এনে আন ঘটনা আৰু দ্বিতীয়বাৰ নেদেখো। ভিডিঅ'টো চাই যাতে কোনো বেয়া চেয়া ভাবি নলয়। আমি প্ৰেম মানে মৃত্যু নহয় যি, সেই কথাটো বুজোৱাৰ বাবে ভিডিঅ'টো বনালোঁ। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যাতে দ্বিতীয়বাৰ আৰু এনে ধৰণৰ ঘটনা আমি যাতে দেখা নাপাওঁ। দকতে লগ পাম নতুন এটা ভিডিঅ'ৰ যোগেদি। মনৰ সন্দেহ বৰ ডাঙৰ সন্দেহ, একবাৰ খুমটি চাওঁ ৰ সঁচাই নে মিছাও। আয়া দুখ পাইছোঁ, নাই দে সপনে দেখি আছিলোঁ তেতিয়াৰ পৰাই মই। দকতে লগ পাম বেলেগ এটা ভিডিঅ'ত।